গাইজ মোৰ লগৰকেইটাই এৰি থৈ গ'ল ৰুমত মই অকলে আছোঁ সকলোৱে ভালে চাগে আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ভিডিঅ'টো কেনেকুৱা হ'ব সকলোৱে চাই থাকিব বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ আজি মনটো একেবাৰে ভাল লগা নাই তথাপিও আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনালোঁ কামৰ জেগাত আহি এনেকৈ দিনটো থাকিলোঁ আকৌ ৰুমলৈ গ'লোঁ এয়াই আৰু আমাৰ কাম হেল্ল' গাইজ আজি 2 মাহৰ পইচা ল'ম আজি পূৰা হোটেলত বহি খাম তো ভিডিঅ'টো চাই থাকক আৰু শেষলৈ হোটেলকেইটা দেখাই দি যাম ন গাইজ কি ক'ম দুখৰ কথা কেৰেলাত কাম কৰিব আহিলোঁ কাম নাই পইচা পাতি নাই খাই বৈ বহি আছোঁ 2 মাহ কাম কৰিলোঁ মাত্ৰ পাইছোঁ 4,000 টকা পাইছোঁ 4,000 টকা একোৱে কৰিব নহয় টকা খাওঁতেই গুচি যায় কি কৰিব ইমান দুখৰ অৱস্থা হৈছে আমাৰ এয়াই আৰু আমাৰ জীৱন কেৰেলাত কাম কৰা বেলেগ এটা জেগাত যাব লাগিব আৰু চুলি কাটি আহিলোঁ মই এতিয়া গা ধুব লাগিব কাপোৰ ধুব লাগিব ভিডিঅ'টো চাই থাকিব আপোনালোকে হেল্ল' গাইজ মোৰ লগৰকেইটাই এৰি থৈ গ'ল ৰুমত মই অকলে আছোঁ কি কৰিম ময়ো পলাব লাগিব এতিয়া আৰু এটা আছে সেইটোও কাইলৈ এৰি থৈ যাব কি কৰিম বা কেৰেলাত কাম নোহোৱাৰ কাৰণে এৰি থৈ গ'ল গোটেই লগৰকেইটাই মৰিবৰ কাৰণে জেগা নাই